নমস্কাৰ বান্ধৱীসকল, মই আপোনালোকক আকৌ এটা মোৰ নতুন ব্লগলৈ স্বাগতম জনাইছোঁ। আজি এফালে আমি যাবলৈ ওলাইছোঁ। ক'ত যাম আপোনালোকে অলপ পিছতেই গম পাব। মই ছোৱালীজনীৰ হাজবেণ্ড ওলাই আহিছোঁ। আজি মাধৱদেৱৰ তিথিৰ উপলক্ষে আমি ভাবিলোঁ ঢেকীয়াখোৱা বৰনামঘৰৰ পৰা আজি কাপোৰ এযোৰ তেওঁলোকে দি থৈ আহোঁ। ওলাই আহোঁতে আমাৰ সন্ধিয়াই হ'ল, 6:30 বাজিছে। আমি মানুহজন অফিচৰ পৰা অহা দেৰি কৰিলোঁ। আমি 7টা বাজিত পहुঁচিছোঁ। তাৰপৰা আহি পেলাই মই বন্তি কিনিলোঁ, বন্তি 5-10 কিনিলোঁ আৰু ধূপ তেল কিনি লৈ পেলাই দোকানখন প্ৰথম বন্তি ভিডিঅ'ত ইমান ধুনীয়াকৈ সজাই দিছে, দেখিয়ে ভাল লাগিছে। তাৰপিছত খুৰাজনক ক'লোঁ ভিডিঅ'ত ছোৱালীজনী লৈ গৈছে না নিদিলোঁ, তাই চলালে। পৰিৱেশটো চাওকচোন। আমি ভাবিছিলোঁ বহুতেই ভিৰ হ'ব মাধৱদেৱৰ তিথিৰ কাৰণে, কিন্তু নাই, এতিয়া খালী হৈ আছে। দুপৰীয়া দিলে সকলোখিনি শেষ হ'ল। মানুহৰ সোমোৱাৰ আগতে আমি ভৰি হাত ধুই ল'লোঁ, গাত পানী ছটিয়াই ল'লোঁ। আপোনালোকে দেখা নাপাব, ভিৰ দেখাই দিয়া মানুহ হাজবেণ্ডেও বেয়া পায়, হাজবেণ্ডকে আৰু আমাৰ ছোৱালীজনীকো দেখাই আছোঁ। চাওকচোন ইমান ঠাণ্ডা পৰি, ইমান গৰমতো নামঘৰজন ইমান ঠাণ্ডা হৈ আছে, আহিয়ে ভাল লাগিছে। চাওকচোন ধুনীয়া লাগিছে। বন্তি দিবলৈ ইয়াত আমি দেখিলে বন্তি ভৰিয়ে থাকে, দিবলৈ জেগা নাথাকে, কিন্তু আজি দুপৰীয়া সকলোখিনি হৈ যোৱাৰ কাৰণে একোৱেই নহ'লে বন্তিয়ে গোটেই ৰুমটো পোহৰ হৈ থাকে। কৃষ্ণ ভগৱানৰ ফটো আছে, বিষ্ণু আছে, শংকৰদেৱ, মাধৱদেৱ সকলোৰে ফটো আছে। ভক্তসকলে যিবিলাকে তেওঁলোকে আশা কৰে, সেই আশা পূৰ্ণ হোৱাৰ পিছত ইয়াত তেওঁলোকৰ নিজৰ ইচ্ছামতে দি থৈ যায়। বন্তি জ্বলি আছে। এতিয়া মই হাজবেণ্ডক সুধিছে ধুনীয়াটো কাৰণে মই তুমিয়ে জ্বলোৱা, মই ভিডিঅ' কৰিব লাগিব, নহ'লে মোক ধৰিব মানে নাই। এতিয়া মোক নিদিয়ে, সেয়ে মই কৰি আছোঁ। তেওঁ বন্তি জ্বলাই আছে, ওচৰতে ছোৱালীজনীও আছে। ইমান ভাল লাগে যেতিয়া বন্তিবিলাক জ্বলালে, মনটো ভাল লাগিছে। ছোৱালীজনীয়ে ল'বলৈ নিদিলে, তাই ঠিক আছে। মই এতিয়া মই সেয়া কৰি আছোঁ, আপোনালোককো দেখাই আছোঁ। আহকচোন সেয়া কৰি লওঁ।
মোৰ লাগতিয়াল বস্তুখিনি লোৱা হৈ গ'ল। এতিয়া মই হাজবেণ্ডৰ পিছে পিছে আহি আছোঁ। তেওঁনো কি চাই আছে সেয়ে ময়ো চাইছোঁ। তেওঁ কৈছে যে মই টুপি এটা ল'ম কাৰণ বহুত ৰ'দত ওলাবলৈ অসুবিধা। তেওঁ মোক সুধি আছে কোনটো ল'ম, কোনটো কালাৰ ভাল লাগিছে। মই কৈছোঁ তুমি প্ৰথমে ব্লুটো ট্ৰাই কৰা। তাৰপিছত চালোঁ নাই ব্লুটো ভাল লগা নাই, এতিয়া মোক ৰেড কালাৰটোৱে ভাল লাগিছে, এইটোকে ল'ম। মোক কিন্তু একো নিদিলে, তেওঁ নিজেহে ল'লে। চাওকচোন ফুলখিনি ইমান ভাল লাগিছে। যেতিয়াই বজাৰখনলৈ আহোঁ ছোৱালীজনী মানে আমাৰ ওচৰত নাথাকে, ডাইৰেক্ট আহিব ফেব্ৰিক ছেকশ্যন, তাই ডল গাড়ী এইবিলাক বস্তু চাব। তাৰপিছত মই হাজবেণ্ডক ক'লোঁ তাই ছোৱালীজনীৰ কাৰণে কপি দুখন লোৱা কাউণ্টাৰ কপি ডিছকাউণ্টত আছে। তাৰপিছত মই চাই আছে, মই তেওঁকে দেখাই আছোঁ। মইতো ওলাব নোৱাৰিম, তেওঁকে দেখাই আছোঁ। তেওঁ চাই আছে, চাই থাকক আগলৈও। বিল লোৱাৰ পাছতে বজাৰৰ কাষতে আছিলে এখন বেকাৰী শ্বপ। বেকাৰী শ্বপত ছোৱালীজনীয়ে খাই আনো পেষ্ট্ৰি, মই সেয়ে আহিলোঁ তাইৰ লগত। তাই একদম মিঠাইখিনি দেখি পাগল হৈ গৈছে। মোৰো ভাল লাগিছে, ইমান ধুনীয়া ধুনীয়া মিঠাই আছে নহয়, যেন মানে সকলোৰে এবিধ খাম, কিন্তু সেইটো সম্ভৱ নহয় কেতিয়াও। সকলোতো গোটেইখিনিতো খাব নোৱাৰোঁ, সেয়ে আপোনালোককো দেখাইছোঁ চাওকচোন। এয়া পেষ্ট্ৰি মোৰ ফেভৰেট হয়, মই পেষ্ট্ৰি ল'বলৈকে আহিছোঁ। প্ৰথমে আপোনালোকক দেখাই লওঁ, তাৰপিছত মই ল'ম। ছোৱালীজনীও মাক কৈ আছে মা এইটো লোৱা, মা সেইটো লোৱা। তাইক কৈছোঁ তুমি ফটো এখন আগত তাই প'ষ্ট দিছে দেখিছেনে? কৈছে মা মই এনেকৈয়ে প'ষ্ট দিম, তুমি মোক এনেকৈয়ে ফটো লৈ লোৱা। এয়া পেষ্ট্ৰি তাইৰ কাৰণে লৈ আছোঁ। মই খাওঁ ভেনিলা, তাই খাই চকলেট। বেকাৰীখনৰ পৰা পেষ্ট্ৰি লৈ আহি এতিয়া মই পানীপুৰি দোকানত সোমাইছোঁ। মই পানীপুৰি খোৱা ভিডিঅ' কৰিব নোৱাৰিম, কাৰণ সেয়ে মই ছোৱালীজনীকে কৈছোঁ, তাইও মোৰ নিচিনাই মানে পানীপুৰি বহুতেই ভাল পায়, একদম মিঠাটো নাখায়, জ্বলাটোহে খায়। সেয়ে যি কি নহওক আজিলৈ ইমানেই। যদি ভিডিঅ'টো চাই ভাল লাগিছে তেতিয়াহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে ভিডিঅ' চাই কিন্তু চেনেলটো ছাবস্ক্ৰাইব কৰি নিদিয়ে, সেয়ে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, বাই বাই।